আপোনালোকে ধুলৈ জানে না আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ কথা? জাতিৰ পিতা মহাত্মা গান্ধীৰ কথা মানে ল'ৰা ছোৱালী নালাগে। কোনটো বলটো তাকৰ তেনেহ'লে আমি ভালকে বুজাই দিব লাগে। এইবিলাক এনেকে নহয় নহয়। তেখেতে এখন আমাৰ আঁচনি বেয়া কৰিছে, স্বচ্ছ ভাৰত মিছন আঁচনি বেয়া কৰিছে। এই আঁচনিখন ইমানেই গুৰুত্বপূৰ্ণ আছিল যে আমাৰ স্বাধীনতাতকৈও সেইখনৰ গুৰুত্ব বহুত বেছি আছিল। কাৰণ সেইটো আমাৰ স্বাস্থ্যৰ লগত জড়িত। আমাৰ স্বাস্থ্য যদি আমি সদায় ঠিকে ৰাখিব লগা হয়, আমি যদি সুস্বাস্থ্য গঢ়ি তুলিব লগা হয়, তেনেহ'লে আমি স্বচ্ছতাৰ বিষয়ে জানিব লাগিব আৰু আমি সেই হিচাপে চলিব লাগিব। এই বাইদেউ আহিছে, বাইদেউ কওকচোন, কওক এওঁলোকক স্বাস্থ্যৰ বিষয়ে অলপ বুজাই দিয়ক। এই কাজিয়া কৰি আছে ৰাস্তাৰ কাষত সদায় সদায় জাবৰ পেলাই থাকে, সদায় বেলেগ আৰু পলিথিন আমি এই টপলা বান্ধি জাবৰ আঞ্জা বাকল বহাই নহয়। এইবিলাক কাম নকৰিব, বুজি পাইছে ন? আমি চাফ চিকুণ হৈ থাকিব লাগে। চাফ চিকুণ হৈ যদি আমি থাকোঁ, তেতিয়াহ'লে বিভিন্ন বেমাৰৰ পৰা আমি ৰেহাই পাব পাৰোঁ। গতিকে এই জাবৰ জোঁথৰবিলাক যে আপুনি ইয়াত পেলাইছে, এই জাবৰ জোঁথৰবিলাক যদি আমি ইয়াত ব্যৱহাৰ যদি ঘৰৰ পিছপিনে যদি আমি গাঁত খান্দি তাত যদি পুতি থৈ দিওঁ, গতিকে সেইখিনি সাৰো হ'ব। গতিকে আমি আমাৰ চাৰিওফালৰ পৰিৱেশটো যদি আমি চাফ চিকুণ হৈ থাকোঁ, যদি এই ওচৰত যদি পানী জমা হোৱা ঠাইবিলাক যদি আমি চাফ চিকুণ কৰি ৰাখোঁ, হাবি জংঘলবিলাক যদি কাটি চাফ চিকুণ কৰি ৰাখোঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। বুজি পাইছে না? গতিকে এনেদৰে লেতেৰা নকৰিব, বুজি পাইছে না? এনেকৈ কাৰ্য কৰি থাকিলে কেনেকৈ হ'ব? এই চাওক, এই তাত পানী আহিছোঁ কেনেকৈ? এনেকৈ যদি পানীৰ কাষত যদি এনেকৈ লেতেৰা কৰে, আমি অহা যোৱা কৰা, আমি চলা ফুৰা কৰা সকলো ঠাইবিলাক যদি এনেকৈ যদি অপৰিষ্কাৰ কৰি ৰাখে, তেনেহ'লে কেনেকৈ চলিব? আমাৰ পানীৰ পৰা আমাৰ কিমান অসুখ হয়। গতিকে আমি পানীখিনি যদি ভালকৈ উতলাই গৰম কৰি তাৰপিছত ঠাণ্ডা কৰি খাওঁ, এইবিলাক যদি আমি শিক্ষা নিদিওঁ, আমি যদি এইবিলাক শিক্ষা নিদিওঁ, আমাৰ ল'ৰা ছোৱালী থাকিলে হ'ব নেকি? ল'ৰা ছোৱালীক যদি আমি শিক্ষা নিদিওঁ, ফিল্টাৰ কৰি পানী খাব লাগে, এইবিলাক যদি আমি শিক্ষা দিওঁ, তেতিয়াহে ঠিক হ'ব, নহয় জানো? কাজিয়া কৰি বুজি পাইছে বাইদেউ আমাৰ ইমান ধুনীয়া কথাখিনি কৈছে, আপোনালোকে বুজি পাইছে ন? চাওক, চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে, আমাক চৰকাৰে আমাক শৌচালয় বনাই দিছে। এই যদি খোলা ঠাইত যদি মানুহে যদি শৌচ পেচাব কৰে, যদি তাত যদি মাখি পৰি সেই মাখি আহি যদি আমাৰ খাদ্যত পৰে, গতিকে সেই মাখি পৰি কিমান বেমাৰৰ বীজাণু কঢ়িয়াই আনে। গতিকে আমি সদায় খোৱা বস্তু ঢাকি থ'ব লাগে আৰু চাফ চিকুণ হৈ থাকিব লাগে। খোৱা বস্তু আমি চাফ চিকুণ কৰি ৰাখিব লাগে। গতিকে আপোনালোকে আমি মহিলাখিনি চাফ চিকুণৰ ওপৰত বেছি গুৰুত্ব দিয়ে। আমাৰ ওপৰতে নিৰ্ভৰ কৰে বহুতখিনি কথা। আমি যদি ল'ৰা ছোৱালীক খাবলৈ মাতি ভাতখন খাবলৈ লেতেৰা খাদ্য খালে বীজাণু আমাৰ পেটত হৈ যাব, গৈ আমাৰ কি হ'ব? আমাৰ ল'ৰা ছোৱালী অসুখী হ'ব। তাৰপিছত কি হ'ব? সেই অসুস্থ ল'ৰাটোক লৈ আমাৰ পৰিয়ালটো ব্যস্ত হ'ব। এনেধৰণে আমাৰ কিমান পৰিৱেশ নষ্ট হ'ব। হাত পৰিষ্কাৰ কৰি যোৱাৰ পিছত লেতেৰা কাপোৰত হাতখন নিদিব, ঠিক চাফা হাতখনেৰে ভালদৰে যোগালি লৈ টেবুলত বহক, খাদ্য খাওক, তাৰপিছত খাই উঠি আকৌ হাতখন ভালকৈ ধুব। ঠিক এনেকৈ যদি আমি চলি যাওঁ, তেনেহ'লে আমাৰ এই হাতৰ পৰা যিখিনি আমাৰ বীজাণু আছে, সেই বীজাণুখিনি অহাৰ পৰা আমি বাধা দিব পাৰোঁ আৰু আমি সুস্থভাৱে আমাৰ খাদ্য আমি গ্ৰহণ কৰিব লাগিব। গতিকে আমাৰ হাতৰ পৰা আহিব পৰা সম্পূৰ্ণ বীজাণুখিনি আমি নিজেই বাধা দিব পাৰোঁ। আৰু চাওক এই আমি বিশেষকৈ আমাৰ ছোৱালীখিনি আছে, মহিলাখিনি, আমি যদি ঋতুস্ৰাৱৰ সময়ত যদি আমি নেপকিন ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে সেই লেতেৰা কাপোৰ যদি আমি ব্যৱহাৰ কৰোঁ, সেই পৰা আমাৰ মানুহৰ বহুত ৰোগ বিয়পিব পাৰে। গতিকে আমাৰ হস্পিটেলবিলাকৰ মানে অতি কম মূল্য আমাৰ চেনিটাৰী নেপকিনবিলাক আমাৰ মানে যোগান ধৰা হয়। সেইবিলাক যাতে আমাৰ ছোৱালীবিলাকে মহিলাবিলাকে যাতে ব্যৱহাৰ কৰে, কিয়নো লেতেৰা কাপোৰ যদি আমি ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। গতিকে সকলোকে জনালোঁ, আপোনালোকে সেই নেপকিনবিলাক হস্পিটেলৰ পৰা লৈ যায়, সেইবিলাক যাতে ব্যৱহাৰ কৰোঁ। আমাৰ নেপকিনবিলাক আমাৰ হস্পিটেলত খুব কম মূল্যতে পায়। গতিকে তোমালোকে সেইবিলাক ব্যৱহাৰ কৰিবা। লেতেৰা কানি কাপোৰ ব্যৱহাৰ নকৰিবা। সেইবিলাক ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগৰ সৃষ্টি হ'ব পাৰে। আমি লেতেৰাখন নাথাকোঁ, আমি সদায় আমি এই ক্ষেত্ৰত সাৱধান হ'ব লাগে। তাৰ পৰা আমাৰ ছোৱালীখিনি বিশেষকৈ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব। আকৌ আমাৰ
আমাৰ আজি গ্লোবেল ৱাৰ্মিং হৈছে, আমাৰ আজি প্ৰকৃতিৰ প্ৰতি আমাৰ ভাবুকি আহি গৈছে। গতিকে আমি সদায়ে গছ-গছনিৰ প্ৰতি আমি সদায় সজাগ হওঁ, গছ-গছনি আমি নাকাটি আমি ৰুবলৈ যাতে চেষ্টা কৰোঁ। ইয়াৰ পৰা আমাৰ পৰিৱেশ সদায় ভালে থাকিব। আমাৰ গৰমত বহুত বেছি গৰম হোৱা, নাইবা ঠাণ্ডাত বহুত বেছি ঠাণ্ডা হোৱা, নাইবা অনবৰতে য'তে ত'তে যেনি বানপানী হোৱা, এইবিলাক আমি খবৰ পায়ে আছোঁ। এইবিলাকৰ পৰা আমি যাতে ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰকৃতিৰ ভাৰসাম্য যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি বৃক্ষৰোপণ কৰিব লাগিব। আৰু এই বৃক্ষৰোপণৰ পৰা আমাৰ প্ৰকৃতিৰ এটা মহান উদ্দেশ্য সফল হ'ব। আমি চাওক, আমি পলিথিনৰ বেগ ব্যৱহাৰ কৰোঁ। পলিথিনৰ বেগটোৱে কিমান মানে আমাৰ মানে মাটি আমাৰ বেয়া কৰি পেলাই, আমাৰ প্ৰদূষণৰ সৃষ্টি কৰে। গতিকে আমি পলিথিনৰ বেগ যদি আমি বজাৰৰ পৰা যদি ব্যৱহাৰ নকৰি আমি যদি ঘৰৰ পৰা এখন কাপোৰৰ বেগ লৈ যাই যদি আমি সেইখনত বজাৰত ধুই থৈ দিব পাৰি, যদি আমি পলিথিনৰ বেগ ব্যৱহাৰ কৰি বজাৰৰ পৰাই যদি সেই বেগত আমি যদি য'তে ত'তে পেলাই দিওঁ, তেতিয়াহ'লে আমাৰ নলা নৰ্দমাত পৰি নলা নৰ্দমাবিলাক বন্ধ হোৱাৰ লগতে আমাৰ মানে প্ৰাকৃতিকভাৱে আমি দুৰ্গন্ধৰ সৃষ্টি হয়। গতিকে আমি সকলোৱে আমি পলিথিন বৰ্জন কৰিব লাগে। আমাৰ এই অনুষ্ঠানৰে আমাৰ ছাৰ মহাশয় আছে, তেখেতে দুষাৰ ক'ব আপোনালোকে তাতে ভালদৰে শুনিব। আহক আমি নিজে স্বচ্ছতাটো আমি বজাই ৰাখিব লগা হয়। ৰাতিপুৱা শুই উঠি যদি আমি নিজৰ শৰীৰটোৰ কাৰণে আমি দাঁত মুখ আমি ভালকৈ পৰিষ্কাৰ নকৰোঁ, আমি যদি যিখিনি পানী খাব লাগে আমি যদি ভাল পানী খাবলৈ নাপাওঁ, আমাৰ পৰিৱেশটোৱে যদি আমাৰ ওচৰৰ পৰিৱেশটোৱে যদি আমাৰ দূষিত হৈ থাকে, তেতিয়াহ'লে আমাৰ বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আমি বহুতেই জানো যে আমি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে হাত ধুই আমি আহাৰ গ্ৰহণ কৰিব লাগে, কিন্তু আমি দৌৰা-দৌৰিৰে হওক বা আমাৰ সময়ৰ অভাৱতে হওক পটকৈ আমি অলপমান হাতখন টেপত বা পানীৰে হাতখন তিয়ালোঁ, বস্তু খালোঁ, ইয়াৰ ফলত আমি যথেষ্ট বেমাৰৰ সন্মুখীন হওঁ। বিশেষকৈ এই গৰম কালিত আমি বহুতো পেটৰ বেমাৰত পৰিব লগা হয়। দূষিত পানীৰ ফলত আমাৰ যথেষ্ট বেমাৰ হৈ আছে। গতিকে এইবিলাক অভাৱতে হওক পটকৈ আমি অলপমান হাতখন টেপত বা পানীৰে হাতখন তিয়ালোঁ, বস্তু খালোঁ, ইয়াৰ ফলত আমি যথেষ্ট বেমাৰৰ সন্মুখীন হওঁ। বিশেষকৈ এই গৰম কালিত আমি বহুতো পেটৰ বেমাৰত পৰিব লগা হয়। দূষিত পানীৰ ফলত আমাৰ যথেষ্ট বেমাৰ হৈ আছে। গতিকে এইবিলাক কথা আমি গাঁও বেৰ দিব লাগিব। আজি হয়তো আমি ইয়াত 10জন 20জন মানুহে আমাৰ পৰা কিছু কথা জানিছে। এই 20জনৰ পৰা আৰু 200জনে জানক, 200জনৰ পৰা 2000 লোকে জানিব। গতিকে এনেকৈ আমি এইবিলাক কথা জনাব লাগিব, যাতে আমি পৰিৱেশটো কেতিয়াও প্ৰদূষণ হ'বলৈ নিদিওঁ। যেনে বেয়া বস্তু আমি ওচৰতে ঘৰৰ ওচৰতে জমা কৰি নাৰাখোঁ, তাত হয়তো পুৰি পেলালোঁ। প্লাষ্টিকৰ ফলত আপোনালোকে গম পাইছে আমাৰ নলা নৰ্দমা বন্ধ হৈ যায়। কৃষি মানে খেতিয়কবিলাকৰ বহুত সমস্যাৰ সন্মুখীন হয়, আমাৰ স্বাস্থ্যজনিত সমস্যা হৈ যায়। গতিকে আমি যদি আমাৰ স্বাস্থ্যটো যদি ভালদৰে ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। গতিকে মই আশা ৰাখিছোঁ ইয়াৰ এই ঘটনাটোৰ জৰিয়তে অলপ হ'লেও আপোনালোকে উপকৃত হৈছে, আৰু আপোনালোকক উপকৃত হোৱা বুলি আমি ধৰিব পাৰিম যেতিয়া এই কথাখিনি আমাৰ মাজৰ পৰা গাঁৱৰ সাধাৰণ ৰাইজৰ মাজলৈ বিয়পি যায়। গতিকে এইখিনি আশা কৰি মই আজি এই বাৰ্তালাপটো মই সমূহ কলা কৌশলীক মই ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকৰ পৰা জানিব পাৰিছোঁ তেওঁলোকৰ আৰু অলপ ক'বলগীয়া কথা আছে। গতিকে এইখিনিকৈ তেওঁলোকৰ এই বাৰ্তালাপ শেষ কৰিব। আহক আমি এতিয়া আটাইয়ে শপত লওঁ। আমি স্বচ্ছতাৰ ওপৰত আমি শপত লওঁ। আমি শপত লওঁ যে আমি নিজেই স্বচ্ছতাৰ প্ৰতি সজাগ থাকিম আৰু